স্বাগতম টু বেবিন ব্লগছ। আৰু আজি মানে ধান কাটিলোঁ। ধান কাটা তেনেকুৱা অভ্যাস নাই, অভ্যাস নহ'লেও মানে কি কাটিলোঁ আৰু অলপ, আৰু এনেকৈ কাটি থাকোঁতে মানে কি আঙুলিটো অলপমান কাটি দিলে মোৰ অভ্যাস নোহোৱাৰ কাৰণে। আৰু এতিয়া যাব ওলাইছোঁ মানে ৰাসত মানে কোনে কোনে যাইছোঁ এতিয়া চাই লওক আপোনালোকে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তো আমি এতিয়া টাইম পালোঁ ৰাস চাব যোৱাৰ কাৰণে, গোটেইকেইটা ইয়াতে ৰখি আছিল। এতিয়া বুলবুলে পিছফালে নাম্পা আৰু পিছফালে চাদ্দামো আছে। আমি এতিয়া ৰাসত যাই কিনে আপোনালোকক দেখাইছোঁ গোটেইখিনি কেনেকুৱা লাগে, কি কি আছে ৰাসত আৰু ক'ত ক'ত উঠোঁ এইটোও দেখাই আছোঁ। আহি পেলাই বৰম্বৰ ৰাস এতিয়া ভিতৰত সোমাব লাগে আৰু বঢ়িয়াকৈ লাহে লাহে যাই থাকোঁ আমি ভিতৰত। আৰু এইফালে মানুহ চাক না, কিমান মানুহ হৈছে দলংখনত, মানে গাড়ীটো যাব নোৱাৰে, মানুহ ভালকৈ খোজকাঢ়ি যাব পৰা নাই, ইমান মানুহ হৈছে। এইবাৰ বৰম্বৰ ৰাসত মানে অগণন মানুহ হৈছে, চাওক দেখা পাইছে গোটেইখিনি, আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ গোটেইখিনি। আৰু মূৰ্তিখিনি দেখাই দিছোঁ, একবাগৰ পৰা গোটেইখিনি মূৰ্তি দেখাই দিম আপোনালোকক। এই চাওক মূৰ্তি। অকল নলবাৰী আৰু হাউলি ৰাসতে যে মানুহ হয় এইটো কোনো কথা নাই। এয়া চাওক আমাৰ বৰম্বৰ ৰাসত কিমান মানুহ হৈছে, এইফালে মানে চকৰিটো ঘূৰি আছে। এই চাওক মানুহ, মীনা বজাৰত কিমান মানুহ আছে, অগণন মানুহ আছে, মানে হিচাপ কৰিব নোৱাৰাকৈ মানুহ আছে। তো আমাৰ ইয়াতো ভাল ৰাসে হয় বৰম্বৰত, আপোনালোকে আহিব চাব, ধুনীয়া হৈছে ৰাস এইবাৰ, মানে বঢ়িয়া হৈছে। আৰু মীনা বজাৰ আৰু চকৰি নহ'লে যিহেতু ৰাস নহয়, আপোনালোকক মীনা বজাৰৰ চকৰিখিনি দেখাই দিছোঁ। ৰাসত আহিলে খাই যাওঁ আৰু খাই যাওঁ চকৰিটোত উঠাৰ কাৰণে একদম ক্ষমতা নাই, যোৱাবাৰ উঠিছিলোঁ একদম মোটা গৈছে মানে। আৰু আমি হেলিটো পাগলা গাড়ী দুটা চাওঁ, পাগলা গাড়ী দি কেনেকৈ এইফালে আছে চকৰিটো উঠা নলাম আৰু উঠি যাওঁ, কেনে লাগে অ' ভাই এটাই ভাল লাগে নেকি, মজা লাগবে মোবাইল বলে এইফালে চকৰিটো আছে চাওক, এইটো উঠবা নোৱাৰোঁ বাপৰে বাপ, এইটো উঠিলে মোৰ মুখে যাব আৰু বহুত মানুহ হৈছে আৰু কিবা এটা ভাল লাগিব আৰু আছিল আৰু মই একেলগে আমাৰ লগৰ আছে, বিকি আছে, বিকি আৰু আছে, কিবা এটা ভাল লাগিব আৰু লাহে লাহে আমি পাগলা গাড়ীত বহি ল'ব। এতিয়া মানে ষ্টাৰ্ট কৰিব অলপ পিছতে, এতিয়া বহি লৈছোঁ অলপ और यह जो यार लगता तो मन से और ये लगता है रो ভাল লাগিল और ये शाम शाम ऐसी से ये मालिक ने ये ভাল লাগিল আৰু এতিয়া মানে লাহে লাহে পাব লাগে এখন চলিব আৰু ভাল লাগে আপোনালোক দেখাই আছোঁ কেনেকুৱা লাগে। এনেকৈ চাই লওঁ মোবাইলটো পৰি যাব নেকি, ঠিক আছে এই অলপ দেৰিকৈ দেখাই আছিলোঁ। আৰু একবাৰ আমি বৃন্দাবনখন দেখাই দিছোঁ আপোনালোকক, চাওক ময়ো চালোঁ আপোনালোকে চাওক। আহি চালোঁ এটাই বস্তু চালোঁ, মানে কোনো মানে এনেই বহি থকা নাই, তাই মানে চবে নিজে নিজে কাম কৰি আছে।
এইফালে চকৰি উৰে আছে আৰু পাগলা গাড়ী উৰে তাৰা উৰে যায় মনযোগ মহিলা কাম কৰি আছে কিবা এটা ভাল লাগিল আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল মানে বেলেগ না আমিও আৰু যাম এতিয়া মানে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট এনে কৰি দিব